বহুত টাইম আছে যেতিয়া ইলেকশন ডিক্লেয়াৰ হ'ব কোড অফ কণ্ডাক্ট লাগিব ইয়াৰ পিছত প্ৰক্ৰিয়াবিলাক আৰম্ভ হ'ব গতিকে কেণ্ডিডেট ডিক্লেয়াৰ কৰাৰ কাৰণে বহুত সময় আছে তেখেতে ভয় কৰিছে হ'ব পাৰে মানুহবিলাক ক'ৰবাত গুচি যাব বা কিবা হ'ব কিবা কিবি ভিতৰীয়া ঘটনা থাকিব যাৰ কাৰণে তেখেতে ইমান এডভান্স কেণ্ডিডেটখিনি ঘোষণা কৰিব লগা হৈছে আৰু অংক হয়তো কাৰো লগত মিলা নাই যাৰ যাৰ লগত অংক কৰি আছিলে কাৰো লগত অংক মিলা নাই এই কাৰণে তেখেতে আজি এই কামবিলাক কৰিছে তো সেইকাৰণে আগতো তেখেতে কেতিয়াবা কেতিয়াবা কৰিছে কিন্তু এইবাৰতো আৰু আগত কেণ্ডিডেট ডিক্লেয়াৰ কৰক পিছত কেণ্ডিডেট ডিক্লেয়াৰ কৰক BPF-ৰ প্ৰতি চবৰে মোহ ভংগ হৈছে আৰু সেইটো বাস্তৱত আজি চবে দেখিবলৈ পাইছে এইবিলাক কথা মানুহৰ আগত ক'বলৈ ভাল বাস্তৱত কৰিবলৈ বহুত কঠিন তেখেতক আগতে আমি কৈছিলোঁ যেতিয়া তেখেতে পাৱাৰত আছিলে তেতিয়া BPP-য়ে কৈছিলে যে 50-50 খেলিম এতিয়া তেখেতে কৈছিলে যে 7জন PCDR-ৰ এই সময়ত MCLA আছে আপোনালোকে 7জন লওক বুলি পেলাই চ' আজি তেখেতৰতো 10জন আছে 50-50 ক'ৰ পৰা আহিল চ' এই কথাবিলাক এনে ক'বলৈ ভাল শুনিবলৈ ভাল বাস্তৱত কাৰোবাৰ যদি ইচ্ছা আছে ইণ্টাৰেষ্ট আছে টেবুলত বহি আলোচনা কৰিব পাৰে এৰা ধৰা কৰি আলোচনা কৰি মীমাংসা নোহোৱাৰতো কোনো কথা নাই দুটা দেশৰ যুদ্ধই মানে মীমাংসা হয় গতিকে এটা জনগোষ্ঠীৰ ভিতৰত বা এটা অঞ্চলত কিবা এটা সমস্যা মীমাংসা কৰিব নোৱাৰা একো কথা নাই কিন্তু চিনচিয়াৰিটি লাগিব আমি আপোনাৰ আৰু মোৰ কাৰণে ৰাজনীতি কৰা নাই আপোনাৰ কাৰণে মোৰ কাৰণে ৰাজনীতি কৰিলেতো আৰু এইটো কথা নহয় কিন্তু আমি কৰিছোঁ 35 লাখ জনসাধাৰণৰ কাৰণে গতিকে এই কথাটো ইমান মানে বাচ্চাৰ নিচিনা আমি কৰি থাকিলে নহ'ব নহয় মুখ্যমন্ত্ৰী এতিয়া প্ৰস্তাৱ চলি আছে নিৰ্বাচন মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিভিন্ন আমাৰ সমষ্টিবিলাকত অঞ্চলবিলাকত গৈ আছে তেখেতে যাব মুখ্যমন্ত্ৰী হিচাপে তেখেতৰ বহুত দায়িত্ব আছে আৰু ৰাজনৈতিকভাৱে তেখেতৰ যিটো দলত ৰিপ্ৰেজেণ্ট কৰে বা থাকে এই দলটোৰ কাৰ্যকৰ্তাবিলাক কি কাম কৰি আছে সেই কথাবিলাক চাই আছোঁ আমি টিভি মিডিয়াবিলাকত দেখা পাই আছোঁ গতিকে নিজৰ নিজৰ দলৰ নেতাসকলে এইটো মুখ্যমন্ত্ৰী হওক বা বেলেগ কোনোবা কেন্দ্ৰীয় মন্ত্ৰী হওক নিজৰ দলৰ কথাটোতো চবে চাবয়ে আৰু নিৰ্বাচন আহিলে MP MLA মন্ত্ৰী চবে সক্ৰিয় হৈ যাব কাৰণ পলিটিক্স কৰা মানুহবিলাকৰ কাৰণে নিৰ্বাচনটোৱে এটা ইম্পৰ্টেণ্ট মানে এটা এক্সাৰচাইজ